নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সকলোৰে ভালেই চাগৈ। সকলোকে স্বাগতম জনালোঁ মোৰ অন্য এটি নতুন ব্লগলৈ। এইয়া পথাৰলৈ আহিলোঁ ছাগলী নিবলৈ। এই দেখিছেনে ছাগলী চৰি আছে পথাৰত। এয়া আমাৰ দেহা শালি ধানৰ আলিত খোজকাঢ়িছে। এনেকুৱা খোজকাঢ়িবলৈ ভাল, খোজকাঢ়িবলৈ ভাল। পৰিবা চাবা আকৌ, পৰিবা আকৌ। দেখিছেনে কিমান সেউজীয়া মাজত আছোঁ, কিমান ধুনীয়া লাগিছে। এইজনী আমাৰ ৰাঙলী গাই, বাকী সেইকেইটা আমাৰ ছাগলী। এইফালে এজনী আৰু সি বগা পোৱালি দুটা, এই কলীজনী, কাজলী পোৱালিটো, বগা পোৱালিটো, এই বগাজনী। ঘাঁহবোৰ চব কি সুন্দৰ লাগিছে। খেদি আনা। ওচৰতে ৰোৱা ধান আছে, পোৱালিটো তালৈ যোৱাৰ বাবে তাক খেদিবলৈ পঠালোঁ। সি পোৱালিটোৰ পিছে পিছে কেনেদৰে ঘূৰি ফুৰিছে চাওকচোন, পোৱালিটোক খেদি লৈ ফুৰিছে। গাঁৱৰ এটা সুন্দৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।